কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনৰ বনাধ্য কাৰ্যসূচীৰ পাক মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ ভাৰত চন্দ্ৰ ডেকা বাপজনাক সেৱকসকলে আদৰি লৈ আহিছে ধৰ্মধ্বজা উত্তোলনস্থলীলৈ। খন্তেক পিছতেই আপোনালোকে দেখিব পবিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰিব শ্ৰদ্ধাৰ সভাপতি বাপজনাই। গতিকে আমি আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই আমাকো কৃতাৰ্থ কৰিব, লগতে আপোনালোকো ধন্য হ'ব বুলি
নাই 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 আমার পরম গুরু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে কৃষ্ণ হরি সমস্ত আমি খুব শৃংখলাবদ্ধভাৱে আজি এই ভাগৱত উপযুক্তত অংশগ্ৰহণ কৰিব লাগিব আৰু আমাৰ ভাগৱত উপযুক্তই যেন এটা সমাজত ভাগৱত উপযুক্তত অংশগ্ৰহণ কৰি 55 সংখ্যক বাৰ্ষিক অভিযান সফল কৰি তোলে। আমি প্ৰথমেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি অধিৱেশনৰ ধ্বজা বহন কৰা আৰু ফ্লেক্স খন অৰ্থাৎ তেওঁলোকক আমি সন্মুখলৈ যাবলৈ অনুৰোধ জনালো। ভাগৱত যানখনৰ সন্মুখলৈ যাবলৈ অনুৰোধ জনালো। আমাৰ বেনাৰখন ভাগৱত যানৰ সন্মুখলৈ গুচি যাব। তাৰপিছতে আমাৰ গায়নবায়কসকল অৱস্থান ল'ব। ভাগৱত যানৰ পিছতে আমাৰ ধন্যবাদ ঘৰৰ পৰিয়াল এজনে অনুসন্ধান কক্ষত বিচাৰি আছে। কৃষ্ণ সন্মানীয় পবিত্ৰ কেওটবাপ, এই পবিত্ৰ কেওটবাপৰ ওচৰলৈ আমি গৈছিলোঁ। আজি সকলোৱে ইয়াতক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন বাকী উৰ্দলা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হৈছে আৰু তাতোকৈ মানে সৌভাগ্যৰ কথা আপোনালোকক আমি জনাব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ দীপজ্যোতি আৰু দীপজ্যোতিৰ একদম গাতে লাগি আছে অধিৱেশনস্থলী আৰু আজি আমাৰ শোভাযাত্ৰা পতাকা উত্তোলন আজি একদম মূল মুকলি সভা আৰু ইয়াত আজি 15,000তকৈ অধিক ভক্তবান বাপ বান্ধৱে মহাপ্ৰসাদ গ্ৰহণ কৰিছে আৰু এই মহাপ্ৰসাদ বাগি তেখেতে অন্নভাগি আজি দান কৰিছে অৰ্পণ কৰিছে আমাৰ দীপজ্যোতি। অনুভৱ বিচাৰিছোঁ মানে কেনেকুৱা লাগিছে আজি যিহেতু ইমান ভকত আহিছে? সঁচাকৈ ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ উদুলি তাৰপিছত ভাল লাগিছে আৰু কেতিয়াবা বহুত মানুহ একেলগে পোৱাটো ভাগ্য এইটো বুলি ক'ব লাগিব। ভগৱান ৰাইজ জাতি বৰ্ণ নিবিয়াকে সকলো একত্ৰিত হৈ মিলনস্থলী হৈছে আমাৰ এইখিনি ঠাইত, সেইকাৰণে ভাল লাগিছে। আপোনালোকো আহি পেলাই এইবিলাক দেখুৱাৰ কাৰণে বঢ়িয়া লাগিছে আৰু দাদাই কিবা কিবি ভিডিঅ'বিলাক বনাই থাকে। আজি যথেষ্টখিনি ৰাইজ হৈছে, গতিকে আজি ভিডিঅ'বিলাক বনাই আছে। আৰু মানে এটা কথা বিচাৰিছোঁ আপোনাৰ 3বাৰমান বোলে ধুতিয়ে খুলিলে তাৰমানে মিটিঙস্থলীতকৈও কিন্তু আমাৰ ঘৰতহে মানুহ ভৰ্তি হৈ গৈছে, বেছি হৈছে আৰু বাবসকলে বহুতখিনি কষ্ট কৰি আছে, চাৰ্ভিচ ধুনীয়া দি আছে, মানে ধুনীয়া দি আছে। কৈছে আমাৰ সেৱকসকলে ঠেলাত মহাপ্ৰসাদ লৈ ভকতক অন্নদান কৰি আছে আৰু দীপজ্যোতিয়ে অন্নদান কৰাই নহয়, তেখেতে নিৰীক্ষণ কৰি আছে ভকতসকলে খাব পাইছেনে নাই, সকলো দ্ৰব্য পাইছেনে নাই। গতিকে আমি আশা কৰিম
সঁচাকৈ আমি সৌভাগ্যৱান আমাৰ জনপ্ৰতিনিধিয়ে বৰ্তমান মীন বিভাগৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক আমাৰ গুৰুজ্যোতি দেৱ আহি আমাৰ আজি মুকলি সভাত অংশগ্ৰহণ কৰিলে ইতিমধ্যে সুন্দৰ বক্তৃতা প্ৰদান কৰিছে ভকতসকলে আলোকিত হৈছে তেখেতৰ গীতাৰ তত্ত্বৰে আজি ভকতসকলক আনন্দিত কৰিছে আৰু এতিয়া ৰাইজৰ লগত আচলতে এই ভোজনালয়ত আহি তেখেতে আমাৰ ভকতসকলৰ মাজত অন্ন গ্ৰহণ কৰিছে গতিকে তেখেতৰ অনুভৱ অকণমান আমি খাই থাকোঁতে ল'ব বিচাৰিছোঁ মহাপ্ৰসাদ গ্ৰহণ কৰি আছোঁ দৰং জিলাৰ 55 সংখ্যক যি শংকৰ সংঘ আৰু উতলা শাখাই ধুনীয়াকৈ আয়োজন কৰিছে আদৰণি সমিতিৰ সভাপতি সম্পাদক গোটেই গাঁওখনৰ ৰাইজে ধুনীয়াকৈ এতিয়া ব্যৱস্থাপনা কৰিছে সঁচাকৈ ভাল লাগিছে শংকৰ সংঘই অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি আৰু যি পোচাক দেখিছোঁ শংকৰ সংঘৰ প্ৰতিগৰাকীয়ে ধুতি আৰু যিটো কুৰ্তা গলত গামোচা এখন চেলেং অসমীয়া জাতিৰ পোচাক স্বাভিমান অসমীয়া জাতিক সাংঘাতিক এটা প্ৰতিনিধিত্ব কৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰিছে আধ্যাত্মিকতাটো প্ৰয়াস কৰিয়ে আছে সমগ্ৰ অসমত আৰু এটা সুন্দৰ এই অসমীয়া জাতিক প্ৰতিনিধিত্ব মানে গৌৰৱান্বিত কৰিছে মই সেইকাৰণে আৰু ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইমান ধুনীয়া তেওঁলোকে শৃংখলাবদ্ধভাৱে গোটেইখিনি কাৰ্যসূচী সমাপন কৰে মই সঁচাকৈ ভাল পাওঁ প্ৰশংসাও কৰোঁ আৰু মই থাকোঁ সেইকাৰণে আৰু ভাল লাগিল ইয়াৰ পৰা এটা আউটপুট থাকিব লাগে এই অধিৱেশনখনৰ পৰা প্ৰতিখন ঘৰত গীতা অধ্যয়ন কৰক আমাৰ ছাত্ৰ ছাত্ৰীসকলক গীতা পঢ়িবলৈ দিয়ক আধ্যাত্মিকতাৰ পৰিয়াল আধ্যাত্মিকতাৰ পৰিৱেশ আধ্যাত্মিকতা নিৰ্মাণ কৰক এ পি জে আব্দুল কালাম ডাঙৰীয়াই মিছাইল মেন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তেখেতে ভাৰতৰ আত্মবিলেখন কিতাপতো কৈ থৈ দিছে এখন ৰাষ্ট্ৰ সুন্দৰভাৱে পৰিচালিত হ'ল আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা আছে এটা মেছেজ বা বাৰ্তা সমাজলৈ বৰ ধুনীয়া ভাল সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বহু ব্যস্ততাৰ মাজত আহি আমাৰ উদলা আঞ্চলিক শাখাৰ আহ্বান তথা দৰং জিলা শাখাৰ আহ্বান ৰক্ষা কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু আমাৰ ভকতসকলেও আনন্দিত হৈছে গতানুগতিক দিনত তেখেত আগুৱাই যাওক আৰু যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈও কিছু তেখেতে উন্নয়নমূলক কাম কৰি আমাৰ ভকতসকলক আনন্দিত কৰিব পাৰে তাৰ কাৰণেও আমি আশা ৰাখিলোঁ আমাৰ বুলেন কলিতা বাবুকো লৈছোঁ দেই নৱনিৰ্বাচিত জিলা সদস্য লগতে এগৰাকী আছে পাপাটো আছে আমাৰ সুনীন্দ কলিতা বাব আছে আপোনাৰ গাড়ী যাওঁ অৱস্থা ড্ৰাইভাৰে তাৰমানে ষ্টাৰ্ট দিয়ে শ্ৰীৰামপুৰ